নমস্কাৰ বন্ধুসকল, পুনৰবাৰ অসম ষ্টুডিঅ'ৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া আৰু BSNLৰ অফাৰৰ কেইটামান বিষয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। বৰ্তমান সময়ত লকডাউন চলি আছে আৰু আমি সকলোৱে ঘৰত আছোঁ। আৰু আমাৰ যদি কাৰোবাৰ এয়াৰটেল, ভোডাফোন আইডিয়া, জিঅ' ৰিচাৰ্জ শেষ হৈ গৈছে, তেতিয়া আমি কি কৰিম? আমি ৰিচাৰ্জ কৰিব লাগিব, কিন্তু আমাৰ বৰ্তমান দোকান পোহৰ বন্ধ হৈ আছে, আমি কোনো ফালৰ পৰা ৰিচাৰ্জ কৰিব পৰা নাই। কিন্তু এনেকৈ সময়ত এয়াৰটেল, ভোডাফোন আইডিয়া, জিঅ'ই এটা অফাৰ দিছে, ফ্ৰী অফাৰ দিছে। গতিকে এই ভিডিঅ'ত মই আপোনালোকক সেইটোৱে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমে এয়াৰটেল, ভোডাফোন আইডিয়াৰ কথা মই কৈ আছোঁ আপোনালোকক। ভোডাফোন, এয়াৰটেল, আইডিয়াৰ যদি আপোনালোকৰ ইনকামিং কল শেষ হৈ যায়, হয়, আপোনালোকে যদি প্ৰত্যেক মাহত 49 এটা ৰিচাৰ্জ কৰিবলগীয়া হৈছিল, কিন্তু 49টো বা আপোনালোকৰ যিটো প্লেন আছে 17 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ ৰিচাৰ্জ শেষ হৈ যায়, কিন্তু আপোনালোকে ৰিচাৰ্জ কৰিব নোৱাৰে, তেনে সময়ত আপোনালোকে এতিয়া কোনো ধৰণৰ ইনকামিং কল বন্ধ হৈ নাযায়। হয়, ঠিকে শুনিছে। 17 তাৰিখৰ ভিতৰত যদি আপোনালোকে এয়াৰটেল, ভোডাফোন আইডিয়াৰ যদি ৰিচাৰ্জ শেষ হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ ইনকামিং কল বন্ধ হৈ নাযায়। তাৰ উপৰিও আপোনালোকে 10 টকা এটা ৰিচাৰ্জ পাব। হয়, আপোনালোকে ঠিকে শুনিছে, 10 টকা এটা ফ্ৰীকৈ ৰিচাৰ্জ পাব। কিন্তু আপোনালোকে ডেইলি ৰিচাৰ্জ ফ্ৰী 10 টকা নাপায়। আপোনালোকে 17 তাৰিখৰ ভিতৰত যাৰ প্লেন শেষ হৈছে তেওঁ এবাৰহে 10 টকা এটা ৰিচাৰ্জ ফ্ৰী পাব। তাৰ পাছত এইটো আপোনালোকৰ ভেলিডিটি হ'ল 17 তাৰিখলৈকে। BSNLৰ ছেইম অফাৰ দিছে, 10 টকা এটা ফ্ৰী দিব আপোনালোকক, কিন্তু ইয়াৰ ভেলিডিটি হ'ল 22 এপ্ৰিললৈ। কিন্তু জিঅ'ই অলপ ইয়াতকৈ বেছিকৈ অফাৰ দিছে। জিঅ'ই দিছে আপোনালোকৰ যদি 17 তাৰিখৰ ভিতৰত আপোনালোকৰ জিঅ' ৰিচাৰ্জ শেষ হৈ যায়, তেন্তে আপোনালোকে 100 মিনিট আৰু 100টা SMS ফ্ৰী পাব। হয়, 100 মিনিট আপোনালোকে যিকোনো আদাৰ কলত কল কৰিবলৈ 100 মিনিট ফ্ৰী দিব আৰু 100টা SMS ফ্ৰী দিব। কিন্তু আপোনালোকে ডেইলি নাপায়। আপোনালোকে ভালকৈ বুজি লওক যে আপোনালোকে ডেইলি 100 মিনিটকৈ বা 100টা SMS আপোনালোকে নাপায়। 17 তাৰিখৰ ভিতৰত এবাৰহে আপোনালোকে 100 মিনিট বা 100টা SMS ফ্ৰী পাব। এই অফাৰটো আপোনালোকে উপভোগ কৰক আৰু সকলোৱে ঘৰতে থাকক, সামাজিক দূৰত্ব বজাই ৰাখক। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্টত আপোনালোকে সুধিব পাৰে। তেন্তে আজি ইয়াতে সমাপ্ত কৰিছোঁ, আৰু আগলৈ এনেকৈ ভিডিঅ' চাবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।